স্পন্দতত্ত্ব কাশ্মীৰ শৈৱ ধৰ্মৰ মূল ৰহস্য, এক ঐশ্বৰিক সৃষ্টিশীল স্পন্দন যি বাস্তৱতাৰ প্ৰকৃত স্পন্দন। ই ভৌতিক গতি নহয়, বৰং এক সূক্ষ্ম আধ্যাত্মিক গতিশীলতা, পৰম চেতনা, শিৱত নিহিত এক অচঞ্চল স্পন্দন। স্পন্দকাৰিকাসমূহৰ মতে এই চিৰন্তন স্পন্দনেই হৈছে সেই উৎস যাৰ পৰা বিষয় আৰু বস্তুৰ সমগ্ৰ ব্ৰহ্মাণ্ডৰ উৎপত্তি হয়, তিষ্ঠি থাকে আৰু য'ত ই বিলীন হয়। ই বিমৰ্ষ আৰু স্বাতন্ত্ৰ্যৰ সৈতে অভিন্ন, যি ঐশ্বৰিকৰ সহজাত শক্তি। স্পন্দৰ ৰহস্য এইটোৱেই যে এই একক নীতিয়ে জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তিৰ পৰিৱৰ্তিত অৱস্থাসমূহত অপৰিৱৰ্তিত ভোগী হৈ থাকে। সাধকৰ বাবে এই বিশ্বজনীন স্পন্দনক নিজৰ অত্যাৱশ্যকীয় স্বৰূপ হিচাপে উপলব্ধি কৰাই হৈছে চূড়ান্ত লক্ষ্য, যিয়ে মুক্তিৰ ফালে লৈ যায় আৰু জগতক এই ঐশ্বৰিক স্পন্দনৰ এক প্ৰত্যক্ষ ক্ৰিয়া হিচাপে উপলব্ধি কৰাত সহায় কৰে।